হেল্ল' ফ্ৰেণ্ড, যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স অথবা DLৰ ষ্টেটাছ জানিব বিচাৰে তেনেহ'লে ভিডিঅ'খন চাওক। প্ৰথমে ইউটিউব ব্ৰাউজাৰখন অ'পেন কৰিব লাগিব আৰু চাৰ্চ বাৰত ইয়াত চাৰ্চ কৰিব লাগিব নো ইউৰ DL ষ্টেটাছ। সার্চ কৰিব লাগিব। সার্চ কৰাৰ পিছত প্ৰথমে যেটো লিংক দেখা পাইছে নো ইউৰ DL ষ্টেটাছ, ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত দেখিব পাইছে লাইসেন্স নাম আৰু ডেট অফ বাৰ্থ। ইয়াত লাইসেন্স নম্বৰটো মাৰি দিব। ডেট অফ ড্ৰাইভিং লাইসেন্সৰ যেটো ইস্যু আছে ডেট অফ বাৰ্থ, এইটোৱে ইয়াত মাৰিব লাগিব। আৰু ইণ্টাৰ ভেৰিফিকেশ্যন কোডটো ইয়াত দিব লাগিব। আৰু চেক ষ্টেটাছ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে ডিটেইলছ অফ ড্ৰাইভিং লাইসেন্স, কাৰেণ্ট ষ্টেটাছ, হোল্ডাৰ্ছ নেম, ডেট অফ ইস্যু। এনেকৈয়ে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন অৰিজিনেল নে ডুপ্লিকেট আপুনি নিজে চাব পাৰিব। তো আজিলৈ ইমানে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক।